নেতা কেনেকুৱা হ'ব লাগে পুনৰ দেখুৱালে হাগ্ৰামা মহিলাৰীয়ে প্ৰাপ্য বিচাৰি কেনেকৈ মাত মাতিব লাগে সেয়াও দেখুৱালে বিটিচিৰ প্ৰধানে প্ৰধানমন্ত্ৰীক দিলদাৰ আখ্যা দি কি বিচাৰিলে বিপিএফৰ মুৰব্বীয়ে হাগ্ৰামা মহিলাৰীৰ পৰা শিকিবনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল অতুল বৰা প্ৰমোদ বৰুৱে এগৰাকী স্বাভিমানী তথা জাতিৰ প্ৰতি দায়বদ্ধ থকা নেতা কেনেকুৱা হ'ব লাগে তাৰ উদাহৰণ যেন হাগ্ৰামা মহিলাৰী বিপিএফৰ মুৰব্বী তথা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে এই কথা বিগত সময়ছোৱাত প্ৰমাণ কৰি আহিছে যোৱা 17 জানুৱাৰীত গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত বাগৰুম্বা দহৌৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চকুত চকুত হৈ কি আহ্বান জনাইছিল সেয়া সকলোৱে দেখিছিল পুনৰ এবাৰ সেই আহ্বান শুনক মহিলাৰীৰ এই আহ্বানৰ ভিডিঅ' ব্যাপক হাৰত ভাইৰেল হৈছিল সকলোৱে তেওঁক প্ৰশংসাৰে উপচাই কৈছিল নেতা এনেকুৱাই হ'ব লাগে মেৰুদণ্ড পোন সেইগৰাকী হাগ্ৰামা মহিলাৰীয়ে শুকুৰবাৰেও সেই একেই কামকে কৰিলে উল্লেখ্য শুকুৰবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ প্ৰথম কাৰ্যসূচী আছিল কোকৰাঝাৰত তাত কেইবাটাও প্ৰকল্প মুকলি আধাৰশিলাৰ লগতে গ্ৰীণফিল্ডত এখন বিশাল ৰাজহুৱা সভাৰ সম্বোধন কৰাৰ কথা আছিল প্ৰধানমন্ত্ৰীয়ে কিন্তু প্ৰতিকূল বতৰৰ বাবে কোকৰাঝাৰলৈ যাব নোৱাৰিলে প্ৰধানমন্ত্ৰী সেয়ে গুৱাহাটীৰ পৰা ভাৰ্চুৱেলি কোকৰাঝাৰৰ ৰাজহুৱা সভাক সম্বোধন কৰে আনহাতে কোকৰাঝাৰৰ সভাস্থলীৰ পৰা জনতাক সম্বোধন কৰি হাগ্ৰামা মহিলাৰীয়ে প্ৰধানমন্ত্ৰীক আখ্যা দিয়ে দিলদাৰ ব্যক্তি তাৰ পাছতে হাগ্ৰামা মহিলাৰীৰ প্ৰধানমন্ত্ৰীলৈ আহ্বান অন্তৰৰ পৰা আমাৰ বড়োলেণ্ডবাসীক সন্তুষ্ট কৰি থৈ যাব হাগ্ৰামা মহিলাৰীৰ এই কথা শুনি হাঁহিছিল প্ৰধানমন্ত্ৰীয়ে জনসভাত উপস্থিত কেইবা হাজাৰ জনতা আৰু প্ৰধানমন্ত্ৰীৰ লগত থকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাবিছিল হাগ্ৰামা মহিলাৰীয়ে আৰু একো নকয় কিন্তু বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে প্ৰধানমন্ত্ৰীক দিলদাৰ আখ্যা দি আহ্বান জনালে এই কামটো কৰি দিবলৈ আন্তঃভূটান সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কৰিব লাগে পথটো নিৰ্মাণ কৰিলে ভাৰত ভূটানৰ বাণিজ্য পৰ্যটন আগুৱাই যাব কোকৰাঝাৰৰ পৰা ভূটান গেলেম্পু যোৱা যিটো ৰেলৱেৰ লাইন সেইটো কেইদিনমান পিছতে মানে সেইটো ভূমি পূজন এইটো হ'বলৈ গৈ আছে আৰু আমি ভাবো প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ যিটো ইণ্ডো ভূটান যিটো নেশ্যনেল হাইৱে সেইটো যদি আৰু কৰি দিয়ে তেতিয়াহ'লে আমাৰ যিটো ভাৰত আৰু ভূটানৰ যিটো বাণিজ্য বা যিকোনো টুৰিজিম যিকোনো ছাইডত বহুত আৰু আগুৱাই লৈ যাব পাৰিব বা উন্নতি হ'ব বুলি আমাৰ এটা বিশ্বাস সেইকাৰণে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি অনুৰোধ কৰিছো এই কথাকেইটাৰে হাগ্ৰামা মহিলাৰীয়ে পুনৰ বুজাই দিলে নেতা কেনেকুৱা হ'ব লাগে কেনেকৈ ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰিও নিজৰ অধিকাৰৰ বাবে মাত মাতিব পাৰি উল্লেখ্য নিজৰ ভাষণত হাগ্ৰামা মহিলাৰীয়ে প্ৰধানমন্ত্ৰীক উদ্দেশ্যি এইবাৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ নেতৃত্বত এনডিএৰ চৰকাৰ 100% নিশ্চিত বুলি দাবী কৰে 100% এনডিএৰ চৰকাৰ গঠন কৰি দেখুৱাই দিম বুলিও তেওঁ মন্তব্য কৰে কিন্তু এনে মন্তব্যৰ পাছতো নিজৰ স্বভাৱসুলভ বাকচাতুৰ্যতাৰে হাগ্ৰামা মহিলাৰীয়ে প্ৰধানমন্ত্ৰীক জনাই দিলে ৰাজহুৱা কামৰ কথা সেয়ে চাগে অসমৰ ৰাজনীতিত এগৰাকী ব্যতিক্ৰমী নেতা হাগ্ৰামা মহিলাৰী এতিয়া প্ৰশ্ন হয় হাগ্ৰামা মহিলাৰীৰ এনে কামৰ পৰা শিকিবনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল অতুল বৰা প্ৰমোদ বড়োকে ধৰি আন আঞ্চলিকতাবাদী নেতাসকলে নিউজ